হৰি ছোৱালী দেৱকীয়া এইফালে আহিছো আজি কৰি পৰম সৌভাগ্য হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম দয়াময় আই মাতৃ দুয়োৰে চৰণ এই নিত্যি নাৰদৰ শত সহস্ৰ কোটি প্ৰণাম সম্প্ৰকাৰম विश्वधारं गगनसदृशा मेघा वर्णं शुभांगा लक्ष्मीकान्तं कमलनयनं योगिधारयगं वन्दे विष्णु Krishna-deva Narayana তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই নিজকে আমি ধন্য মানিছোঁ কোৱাচোন দেৱকী কিয় বা আহিলা এই বৈকুণ্ঠপুৰী ঈশ্বৰ উদ্দেশ্য মাত্ৰ এটাই দুয়োৰে চৰম দৰ্শন আৰু দয়াময় বিপাদ পূৰ্ণ কৰি মোৰ সেইবিলাক কিন্তু সেই সমাগম কিন্তু বুলি ওলা কিয় দেৱকী ব্যক্ত কৰা তোমাৰ অভিলাষ নাৰায়ণ 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 সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি এগৰাকী তথাপিও সুধিছা তেতিয়া শুনা দানৱৰ প্ৰতাপক এই দানৱৰ প্ৰতাপক খৰখৰি কম্পমান হৈ বসুমতীয়ে তোমাৰ চৰাই খেলিছে দয়াময় এই বসুমতী উদ্ধাৰ কেতিয়া কৰিব প্ৰভু তাৰ বাবে নকৰিবা অলপো সংশয় দেৱকী দানপ্ৰাপ্ত নহয় মানে দুষ্ট এইটোৱেই নহয় সম্ভৱ সৃষ্টিৰ পাতনিৰ পৰা দুষ্টক দমন আৰু সন্তক পালন কৰি ধৰাধামত আদিম ধৰ্ম অচিৰেই মই অত্যাচাৰীসকলৰ পতন ঘটাই বসুমতীৰ ভাৰ ধৰি মাৰিম কিন্তু দেৱকী এই কাৰ্যত তুমি মোক সহায় কৰিব লাগিব সহায় আৰু মই কৰিব লাগে চালনা চালনা চালনাকাৰীয়ে নিশ্চয় চালনা কৰিব বুলি মই আগতেই জানিব লাগিছিল কিন্তু সেই মই সেইকণ বুজিব পৰা ক্ষমতা এই নিত্যি নাৰদৰ একেবাৰেই নাই সমগ্ৰ সৃষ্টি চলিছে যাৰ মাত্ৰ এদিন ভিতৰতে সেই হিংগিতৰ ঠিকনকনে দিলেহে এই নিত্যি নাৰদে আপোনাৰ কাৰ্য সমাধান কৰা সহায় কৰিব পাৰে তুমি মোৰ চকুৰ
আপোনাৰ আদেশ মই শিৰোগত কৰি আছে মোৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণভাৱে কি এই পাঁচটা আছে এই গুৰুত্বপূৰ্ণ কাৰ্য কৰি থাকোঁ। এনে এতিয়া বিদায় এই বৈকুণ্ঠ এই দেখিলো এ নহায়নে এ লক্ষিণা বেলায়ন হৰি এ কঘুরা পুনঃ এ ঘুরনু করবাজে এ নুজু নুজু না করি